চালা আজিও ৰখি থাকো আহিব এইটো আজিও আহিবাৰ টাইম হৈছে দেখো কিয় আহিব নাই নহয় দে এতিয়াহে ওলাইছে কিজানি অলপ মাথা চাতে টাইম লাগিব না আহিব দে আজি ঘণ্টা কৰি দিম আৰু ৰখি থাকাত নাই ইমান দিন এটি ঢেপঢেপে হৈছে ক'ব পৰা নাই আজি কমেই মাক্সকলা সিদিনাখনে ধুনীয়াকৈ ক'ব পাৰিলে হয় এই গছমূৰা জেগাত ধৰি চব চেজ হৈ গ'ল সেইকাৰণে আজি সলকান আহি ৰখি আছো না কম আৰু গুচি যাম তেতিয়া কি কৰিব ই মইতো জানোৱে তাই মোক না বুলি নকয় দেখা পালে কিন্তু হাঁহি মাৰি দেখা নাই কিয় ক'ব অলপ মাক্সলা চচমা জাৰ মাৰি অলপ হেণ্ডচাম হৈ থাকো তেতিয়া আৰু কথা নাই দে এতিয়া আহা কি কৰি আছ জেগা নাহাতে আহা কিন্তু মই ৰখি আছো হঠাতে কি কৰি আছা হাও মাক্সলা হৈছে যে হাই দেখো আজি হ'লে কাই ঐ নকয় ঘৰে এটা একলাক কি কৰি আছা নাই ৰ এনে অলপ ৰ'দ পুই আছো ৰ'দ পুই আছা এই গৰমত কিনো কয় তোৰ কিবা হৈছে নেকি হৈছে মানে হৈছেতো দেই হাকি কয় মাছলা কি হৈছে মোৰ অলপ জ্বৰ ভাৱ হৈ আছে ঠাণ্ডা ঠাণ্ডা লাগি আছে সেইকাৰণে ৰ'দ পুই আছো জ্বৰ হৈছে সেই তেনেহ'লে ঘৰত যাতে কি কৰি আছা নাংগেৰে অলপ ৰ'দটো পোৱা তই জাগে যা মই অলপ দেৰিকে যাই আছো যা নহয় মই তো কৰি পেলাই নাযাওঁ কিয় নাযা সেই ক'ৰবাত যেতিয়া ফিট হ'বলৈ পৰি যায় তেতিয়া কি হ'ব নপৰো তই চিন্তা কৰিলে নাংগে যা তই জাগে যা মোক তাৰমানে ডাক্তৰ অলপ ৰ'দ খাবা দিছে সেইকাৰণে ৰ'দ পুই আছো মেঘ চকলাই কিনো কয় মানুহৰ পকাৰ শুকাই পেলাই ততৰা লাগবা দিছে তোক আৰু ৰ'দ পোৱা পাৰিছে নহয় ৰ'দৰ পোহৰত ভিটামিন থাকে না সেইকাৰণে দিছে পাওঁ মোৰ অলপ ই ভিটামিন কমছিও মই গম পাওঁ না ই ভিটামিন কমছি কি ভিটামিনে এই লেচু থপনাটোত লাগি থাকে তই নাজনা দে সেইখিনি মোৰ নাই এতিয়া যদি ৰ'দ পোৱাওঁ সেইখিনি আহিব পাৰে সেইকাৰণে মোক পুৱাব দিছে সেইকাৰণে তোক কৈছো তই যাই থাককে যা মই যাই আছো যা মোৰ অলপ দেৰি হ'ব না ৰ'দ পৰি থাকাতে হাও মাক চকলাই আহিব লাগ দেখুৱাই এই হুচি যাই কি হ'ব জেকা বাছে হয় জেগাটা কি হা হাও একে মাতিলে দেখুৱাই মই ৰখি আছো একে মাতিলে কি হা আহিছ ঐ মান নাই মেৰা মোকে মাতছি তাকে মাতছা হাকিয়া না কৰা জ্বৰ উঠা মানুহ মই মাতো দে মাতিলে কি হ'ব এতিয়া যদি মৰি যাওঁ তেতিয়া কি হ'ব তোৰ বাছা খাচিত লাগব গম পাবি মাতপি হাৰবি কিন্তু বেলেগ কিন্তু আকৌ ক'ব নোৱাৰা হ'ব না চাওঁ তাক মাছলা মই চাই আছো তাক কিন্তু ঠাণ্ডা নকৰি শুনিছা না একলাই মাতপি হে দে হ'ব দে একলাই মাতিমে দে কচমুৰা তই ঠাণ্ডা মাৰি আছা দি আছো তক ঠাণ্ডা মাৰিবা তুমি হাই কেতিয়া গেলা মাছলা মই গম নাপাওঁ কেতিয়া গেলে সেই চেলা আজি আকৌ নহ'লে হেনাই গেল ঐ ফালে চাহ পেটলা আছিল এই নহয় দে ক'ৰবাক যাবা আহিছে পাতি দাইদেউ ক'ত যাবা কতো যাবা হানাই তন্দকে চাবা আহিছো আমাক চাবাইছগে হা তন্দে সদায় কি কৰি থাকা নো তাৰমানে কি কৰি থাকো হা তন্দেটো ফেটি যাবকে ৰখি থাকা হয়নে ই কেনেকৈ গম পালা খাই মইতো দূৰৰ পৰা দেখা পাইছো তন্দেটো তাই লোক মুখ খুজিছা হয়নে আকৌ নহয় খোজা নাই ক'ত খোজালো হা তন্দে মিছা এটা নকলি মাকে মোক খাই আহিছে জানা সেইকাৰণে তন্দক মই চেক কৰিব আছো আৰু তন্দে ধৰতো বুলিলি গাঁৱৰ আপি এটাৰ লগত এনেকে থাকা তন্দে লাজ নাপা অসদাত সেইটো বইনাৰৰ দৰে দেখুৱাই কিয় এনেকে থাকা লাজ সন্মান গোটাই খাই পেলছা ন তন্দেটো মাকে মোক খাই খাব গৈছে মই কেনে হান পাইছো সেইটো ভাবিছে না তন্দক মই সৰুতে পঢ়িছিলো মনত আছে না নাই এতিয়া এনকে মৰিব দিছে কুকুৰাত গাঁৱৰ মান ইজ্জত গোটাই চেষ্টা কৰি পেলি তন্দকো দি আছো মই গম পাবি মাকচলা কি হৈ গেলে পেটলা গজৰি পেলাই আমাক তোক জকৰাই থৈ গুচি গেলে পেটলাকে ঢপকি দি গেলে বুজি নাপলো তাৰমানে কি হৈছে জানা না তাৰ মাকে আন্দাজ কেতিয়াবা আমাক দেখা পাইছে সেইকাৰণে মাকে যে মাষ্টাৰৰ কথা শিকি আহিছে সেইকাৰণে ই আহি পেলাই আমাক ফালি থৈ গুচি গেল এতিয়া কিবা কৰিম বুলি ক'লা কি কৰিবা ক'ব নোৱাৰো কিবা কৰে ভগৱানে জানে আৰু কি ৰকাত খাত মাষ্টাৰে কৈছো দিছি নাই কেনে লাগছি তই গম পাইছা কিয় নাপাওঁ কি কবাইছে এলা গাঁওখনে গম পাইছি মই গম নাপাওঁ তাৰ কথা চাচোন কিনো কবাই গাঁওখনে গম পাইছি মাষ্টাৰে চাৰিওফালে কৈছে কি হৈছে ৰন্ধাই মাষ্টাৰে চাকৰি কৰিম বুলি কৈছে কি কৰিবা চেলে পেলে পাঠা আলা দিব সেই কৰিব কি কৰিব আৰু সেই ঘণ্টা পাঠা নেকি মই কৰি কি আলে কি তই পাঠি যেতিয়া আলাব তেতিয়া গম পাবি পাঠা না পাঠি এই চলি তাকে জেগাৰ দৰ্জা আছে ঘৰখন তোৱাই আমাৰ পুলিচে কিয় বিচাৰিছে মাষ্টাৰে আন্দাজ পুলিচৰ কৈ দিছি বাচা কি হ'ব এতিয়া কিবা পেলাছ ৰচুন আমাক সুধিছে ৰচোন কিয় বিচাৰিছে সেই নাভাব আৰু দে জেগাৰ দৰ্জা আছে কিয় লাগে কি কিয় লাগে পুলিচে কিয় বিচাৰি আহে গম নাপা নেকি কোনোবা কমপ্লেইন দিছে তান্তৰ ওপৰত সেইকাৰণে বিচাৰিছো এতিয়া কওঁ তান্তৰ ঘৰ ক'ত মোক দেখা দি ৰচোন ইটো জেগা কোনি দৰ্জা আছে কোনি চিন্তা কৰি ৰচোন এক চকা মই দি আছো ছাৰ এইটো ৰাস্তা দি যাওক যাই পেলাই আগত পুখুৰী এটা পাব সেই পুখুৰীটো পাৰ হৈ যায় আৰু এটা নেক্সট পুখুৰী পাব সেই পুখুৰীটোৰ কাষেদি বাঁহাতেদি সোমাই যোৱা এটা ৰাস্তা আছে সেইটো দি যাব যাই পেলাই এখন ঘৰ মানুহ সুধিব তান্তে তাৰমানে তাৰ আহে আমি ভালকে নাজানো মোৰ মাইও কি এড্ৰেছ দিছে সন্মুখতে থেদি আছে যাই পেলাই এখন কথা দিয়া দিছে এই পুলিচ মেখচলা আজি ঘূৰাতে পাগলা হৈ যাব যা তন্তে মোৰ কোনোবা এটা যাব নোৱাৰা নেকি ঘৰটো দেখাই দিলি হয় নাযাওঁ যাক বেয়া নাপোৱা আমাৰ এওঁ তাৰমানে ঘৰত নাই চলটোক চাব লাগে নে মই চাব লাগে মই যাব নোৱাৰো আৰু তই যাব পাৰিবি না ছাৰ নৰো দিয়ক মই নৰো চেম কণ্ডিশ্যন কেনেকে যাম বাপ্পা তন্তে তাৰমানে তিনি একেলগে বিয়া কৰাইছে নেকি তন্তৰ তিনিটা তিৰিনে এটা তিৰিয়ে ধৰিবই নোৱাৰি দেখো তিনিৰ মাজত ইমান মিল আছে তিনিৰে ঘৈণীয়েক গেলে ঘৰত নাই কি আচৰিত কথা ভাই হৈ দিয়ক ছাৰ মিল কিন্তু বহুত আছে আমাৰ ছাৰ হৈ দিয়ক যি কৈছে তাকে হয় কেনে আচৰিত মিল না ছাৰ ক'ৰবাত দেখা পাইছে না পুলিচ আৰু কি আহিছে দে হ'ব দে এই বাবুটোক লৈ যা সি দেখাই দিব বাবু তুমি দৰ্জা হাজৰ জেগাৰ ঘৰ চিনি পোৱা না সেই দুটা দেখুৱা চিনি পাব লাগে মাকচলা হৈছে যা ধুনীয়া কৰি দিলা দৌৰ মূল্য কৈছা ক'ত পলাবি তন্তে কিমান দৌৰিবি ইয়াতে থাকি পেলাই মোক হুচিয়া কথা কৈছে পুখুৰী পাৰতি যাবা দা গম পাবি তন্তৰ চামৰা যদি মই উল্টি পেলাই দিবা নোৱাৰো তেতিয়া মোক কবি তন্তে দুটা জেকা আৰু দৰ্জা আছে পুলিচে কিয় খেদি গেলে তই কিয় দেখাই দিলি জানো দেখাই দিবা নালাগিছিল জানা না মই কি জানো মই সুধিছি মই দেখাই দিছো তাতে মোৰ কি দোষ সেইটোতো হয় তই ঠিকে কৈছ কিন্তু এতিয়া তাণ্ডৰ লগত কি কৰে তাণ্ডও ভালকে জানিব নহয় সেইটো হৈছে ডাঙৰ কথা একমাত্ৰ এই ওপৰৱালা আৰু এই তলতে পুলিচৱালা এনে দুহে জানে জেকা এনে দুয়াতে আছে তাৰমানে পেটলাই লাগি দিছে পুলিচক
মেঘ চকলাই এক কেতিয়াবা ৰাস্তাত আকলাকে পালি আৰু মই ভুফুটি দিম গম পাব ৰাই গঙা দোকান দেখি গছমূৰা কৰেগে নাই এতিয়া কি কৰে নতুকে হাত ভৰি ভাঙি দিওঁ না মূৰাটো ভাঙি দিওঁ সেই কিহৰ মূৰা ভাঙাই মেঘ চকলাই তোৰ মূৰা বুলি ভাবছা নেকি মূৰা ভাঙাই কথা কবা আছে সেই মনে মনে থাকে খুন্দা পালি আছে সঁচাকে ভাঙব তহঁতে কি কৰিবি সদায় ৰাস্তাত ৰখি থকা দেউতাকে কচোন বিয়া কৰিছে কৰি পেলাই ঠাণ্ডা এৰাই নাই আৰু তিৰি লাগে বিয়া কৰিছে কোনিহে এহেঁতেতো বিয়া কৰাইছে গম নাপায় নেকি আপুনি সেই নহয় এহেঁতে বিয়া কৰা নাই কিয় কৰাবহে তাৰমানে তহঁতে মোক সেইও মিছা মাতিছে তহঁতক তোমাৰ যে কাচাক কাচাই ছবিখন তহঁতে চাই থাক নহয় ছাৰ বাপা আৰে মিছা কথা ক'ম বুলি কোৱা নাছিলে কয় দিব লাগিল নিজে গম নাপালো আপোনাক মিছা কথা কৈ মৰিম নেকি কি কৈ আপুনি হয়তো ছাৰ ময়ো নকওঁ কিন্তু মুঠো নকওঁ মুঠো নকা চলি চাব লাগে মোৰ লগত যাব নোৱাৰা আলাদা নালি কি কৈছিলি কৈছিলো মানে যদি বিয়া কৰা লৈ সেনেকে ক'ব লাগিলে নে সেইকাৰণে কৈছিলো হয়তো ছাৰ সেইকাৰণে কৈছিলো আমি তাৰমানে প্ৰেক্টিচ কৰি আছো বুজি পাইছি না আপুনি কিহৰ প্ৰেক্টিচ কৰিছে নহয় তাৰমানে আপুনি এটা ৰাস্তাত লগ ধৰিলে কেনেকে মাতে সেই প্ৰেক্টিচটো কৰিছিলে আৰু লগত তাৰপিছত বিয়া কৰি চলি বুলি হোৱাৰ পিছত কেনেকে ক'ব লাগে সেই প্ৰেক্টিচটো কৰিছিলে আপোনাৰ লগত তাকো গম নাই মানে মাৰিলে মোৰ কি ক'ব দিছা তই মই কি বেলেগ ক'ব খুজিছিলো ন তই দেখোন বেলেগ কৈ দিলি নহয় তই দেখোন কৈ আছা সেইকাৰণে মই কৈ দিলো অলপ তাৰমানে কি তহঁতে প্ৰেক্টিচ কৰিবৰ কাৰণে বেলেগৰ পিছত কৰিবি নেকি জগাবা জ্বলাইটো চাইহে থাকো আমি চাই থকা কথা ক'ব পাইছে সেই কষে কি কৰিব লাগে মই কিন্তু ৰ'ব পৰা নাই হাত দুখন কিন্তু খুজি আছে যাৰ খুজি থাকা হৈছে নেকি কি খুজে তই নহয় হাত দুখনটো খুজি থকা বুলি ক'লা সেই মনে মনে থাকে মোৰ কি ভগি মৰা চাল বাচা তৰপে ভালকে দিব গম পাই যাবি আপুনি আকৌ কৰিব নাংগিব আমি এটা কি বেলেগ ব্যৱস্থা ভাবি থৈ দিছো ৰ'ব পেট লাগে কি ব্যৱস্থা কৰে সেই কি ঘণ্টা কৰে পেটটো এতিয়া চামেত ধৰিব ধৰিব যদি তাক মাক চলে যদি পেট ফাটি দিব নোৱাৰো তেতিয়া মোক কবি কি কৰিব হে আপোনাক যে মই তেতিয়া কৈছিলো হয়তো দিয়ক ঠিকে আছে দিয়ক এতিয়া মনত পৰিছে দিয়ক মজা হ'ব কৰক সেই কৰক ঐ তহঁতে এফালে আগুয়া নাজানো যে কিয় যাবে মুঠে আগে নাযায় ইয়াতে থাকিম থাকি পেলাই ময়ো নাযাওঁ কিন্তু ময়ো থাকিম আইছা না 12 নম্বৰ লাঠি দিলে গেছিলো আনবা নাংগে ৰ'ব সেই যে বাচা মৰবি নলি দে এতিয়া আঘাত খান আগে দি কি কৈছে আঘাত খান আগে দিব লাগে কিয় সৰু চাচে দুই পাছে ই পেটলা কাটি দিব মই কিন্তু নেদাও দে তই দিয়া যদি দি নেদাও মই আগে নেদাও তুমি গাঁৱৰ মানুহ হৈ পেলাই আমাৰ হাতখন কাটিব খুজিছা তুমি কেনে মানুহ এখন হাতে যি তোমাৰ পেটটো ধৰি যাই পেছিলো সৰুতে মনত নাই এতিয়া তুমি সেইখন হাতে কাটিব খুজিছা উঠিছিলো মই উঠিছিলো এই ইমান বুক পেনেংগে যি গৈছে তাক কৰা আগে দি দিছা না আনবা লাগব দেও ৰ'ব সেই জেগা তোৰখন আগে নেদাগাবে সেই কিয় দিবা মই তো হয় কৈছো তই দি কি কৰোঁ আউগেও দিম কাটিও দে নেকি ঘণ্টা এই ওপৰ পকা কি চাই আছা দিছা না দিছি দিয়ক হে ভগৱান মোৰ আজি হাতখন গেল দে মই এতিয়া বান্ধি দি এডাল কি বান্ধি ৰাখে তলত দিছাচোন কি বান্ধিছে এডাল ৰাখি দিব দে এতিয়া তাকো বান্ধ এডাল কি বান্ধি আছ মৰণ নহয় এডাল ৰাখি বান্ধি ৰাখি তাৰমানে কি এতিয়াতো তহঁতে গমে বুলি মইনা তহঁতক কি বান্ধি দিলা পাইছো দে আৰু ৰাখি বইনীয়াকে ভাগ দে আকৌ বান্ধে না বান্ধে দে আজিৰ পে কিংকে জকাবি এই তহঁতৰ আজিৰ পে বইনেৰে হ'ল মাক চলাই কি কৰিলে মোৰ দু গোটাই বিধান মাৰি পেলালে তেৰিকে আমাৰ দিনাতি চাই আছিলে চব চেচ কৰি দিলে বেলেগ কিবা বান্ধা দি ৰাখি দিল কি কৰি বান্ধা দিলে পেটলা মৰণ নহয় গোটাই বিধান মাৰি পেলা পেটলা চালা কি তহঁতৰ গাড়ী দিলে কি এৰি দিয়া কাৰণে বয়া পাইছা নাকি ই সেনাই দেখে চাব আমাক তাৰমানে মাৰিলে ভাল পাই নহয় পুলিচে নিদি দিব একেদিনা এৰি নেদে তাকে কৈছো আৰু তহঁতৰ গাঁতটোকো চিন চাব নাই তাৰমানে একো কৰা নাই নেকি যাবাই কিবা কৰিব পাৰে নেকি হ'ব দে বন্ধ তাতে তৰ্ক পিছলে লেকচাৰ মাৰিব চেষ্টা কৰিছো সেই নহয় অলপ শুনিছো বুজি নাপা মইতো তহঁতক থেৰা কৰি দিবলৈ ভাবিছিলো তহঁতে একো হোৱা নাই তই কি তই কেনে মনত আমি যে ভালে ঘূৰি আহিছো সেইটো চিন্তা কৰিব লাগে ইয়াৰ থেৰা কৰাটো চিন্তা কৰিছে সেনে নহয় চিন্তা কৰা নাই নকৰাকে দেখি এৰি নেদে তাকে কৈছো তহঁতক তাৰমানে নিলাকে আকৌ যদি কৰাই নাই হৈ যাকে ইয়াৰ আগত কিন্তু ৰাখি বান্ধা বুলি নকয় দে নহ'লে বাচা হাইবা ধৰিব আৰু মানুহে আমাৰ হাতখন দিয়া আগত দেখাকে থৈ দিছা পিছত দিলোকে থওঁ থৈছো দে কি হ'লে দুই ফাঁচ পইচা কি কৰি আছা নহয় তোক তাৰমানে কথাটো কওঁ নকওঁ তাকে চিন্তা কৰি আছো নকয় কলি কি হ'ব কি কথা নো তাৰমানে কি জানা আমাক যে পুলিচটো লৈ গেল সি কি কৈছে জানা কি কৈছে কৈছে বোলে জকা যদি ভালকে জকাবি এনেকে আধা হ'লে কি জকা সেনকে কৈছে দে আৰু কৈছে বোলে তই একদিন জকাবি একদিন জকাব যাব দুৱাকালে কিয় জকাব যা সেনকে কৈছে কিনো কয় পুলিচটো মস্ত ভাল লাগি ভাবছা উল্টাকে পেটলা ধমকি দিছে ৰচোন কিয় নহ'লে পুলিচটো তেতিয়া দিব তহঁতক ভুটভুকেটা দিছে কিয় তেতিয়া যে গম পোৱা নাছিলে কেনে কিছি বাপ্পাও ই আৰু কেনে পুলিচে তহঁতক জকাবা দিছে ই তাৰমানে লাভ গুৰু নেকি দে সেই গুৰুৱে জেগা দুহ আহিলে আৰু ৰাখি কুনি পিন্ধা লাগে এডাল ৰাখিহে জেগাটো সৰু ৰাখি কুনি পিন্ধা লাগে হৈছে যে ঘণ্টা দেখাই পেলা সেনে নহয় পিন্ধা নাই কোনে পিন্ধা নাই মই নিজে পিন্ধিছো তোৰ হাততো দুখে এটা হৈছে ইও দেখা পেলা হে কি হৈছে জানা ই মোক পিন্ধাইছে মই পিন্ধাইছো গম পাইছা না দে দুৱকে পিন্ধা কৈছো দুৱকে পিন্ধাইছে ৰাখি কিনো কবা এন্দে মোক কিবা লুকাইছে এন্দৰ হাততো ৰাখি নাছিল ৰাখি কৰিব আহিলা বইনাক নাই বায়াক নাই ৰাখি কুনি পিন্ধা লাগে এন্দে ঠাণ্ডা হৈ গেল পুলিচে টানিও লৈ গেল আকৌ বোলে কৰা নাই কেছটো তাৰ নেকি ৰচুকে তাত ময়ো উলিয়াই আছো তহঁতে দুৱকে ৰাখি কিয় পিন্ধিছে কেৱাই পিন্ধালো কি হ'ল নাপে বাচাইলা তহঁতে কিয় পিন্ধিছে বইনাক গেলা আপি গেলাহে পিন্ধ এটালত কিমান শক্তি আছে জানা না ৰাখি দিলত তহঁতে নাপা কৰ্ম কিয় কৰিলি যদি পাছলে নিজক নিজে পিন্ধাই পাৰে তাই বইনাক গেলা কিয় পিন্ধা লগে তাকে কচোন আৰু ৰাখি বন্ধনৰ দিনটো কিমান ডাঙৰকে পালা যায় নিজে জানা দেখোন কিয় গেলা কৰিলি তহঁতে ক'ব নোৰোদে আৰু কি হয় তহঁতৰ লগত আহাজনত যে কি হয় জন্ম ধৰা ভগৱানে জানে নহয় আমি পিন্ধা নাই ঠাণ্ডাত আমাক সেয়া পিন্ধি দিছে বইনাক বনাই দিছে ঘণ্টা ই কৈ দিলক যা চেষ্টা কি হৈছে ৰাখি পিন্ধি পেলাই বইনাক বনাই দিছে
মই ভাবছিলো তহঁতৰ হাতত ৰাখি দেখা পাই মই ভাবছিলো তহঁতৰ লগত কেছটো নগে নেছি মই তহঁতৰ কথাষাৰ উলিয়াব পৰা নাই এগিলা ক'লো তহঁতৰ বিধান মাৰি পেলালে কি কৰিলে যাকে জগাব গৈছে তাকে বৈনাক বনাই দিছে সেই যাওঁ মই তোক কৈছিলো নাই হাৰিব বুলি এতিয়া দেখিছা না নহয় সি যেনকে কৈছে মোৰ ভয় লাগি গৈছে না সেইকাৰণে কৈ দিলোঁ ভয় কিয় কৰা আমি যাতে পিন্ধাই না তাতে ভয় কৰিব লগা কি আছে হয়তো সেইটো নাভাবিলে যাখা